মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজিৰ ভিডিঅ'টোৰ টপিকটো ইতিমধ্যে তোমালোকে ভিডিঅ'টো থাম্বনেইলটো চাই গম পাইছাই যে কোনোবা এজন ছাত্ৰই 29 মাৰ্ক পাই পাছ কৰিব আৰু কোনোবা এজন ছাত্ৰই হয়তো 92 মাৰ্কছ পায়ো ফেইল কৰিব। কেনেকৈ চোৱা, প্ৰথমেই চোৱা দুটা ডিজিট থকা এটা মেজিক নাম্বাৰ 29। এটুক যদি আমি উল্টাকে লিখো কিমান হ'ব 92। আমি জানো বৰ্তমান শিক্ষা ব্যৱস্থাত NEP অৰ্থাৎ নিউ এডুকেশ্যন পলিচি, যাক আমি নতুন শিক্ষানীতি বুলি কওঁ। এই নতুন শিক্ষানীতিৰ গাইডলাইন মতে MCQ থকা 4টা সাবজেক্ট, যেনে আমি সবেই জানো ইংলিছ, সোশিয়াল সায়েন্স, মেথছ আৰু সায়েন্স, এই 4টা সাবজেক্টক মাৰ্ক বেচিছত 3টা পাৰ্টত ভাগ কৰিছে। ভাগ 3টা ক্ৰমে তোমালোকে সবেই জানাই। প্ৰথম হৈছে MCQ, তাৰপিছত বৰ্ড কুৱেশ্যন, তাৰপিছত প্ৰেক্টিকেল মাৰ্ক। MCQত থাকিব 45 মাৰ্কছ, বৰ্ড কুৱেশ্যনত 45 মাৰ্কছ আৰু প্ৰেক্টিকেল মাৰ্কত থাকিব 10 মাৰ্ক। আৰু প্ৰতিটো পাৰ্টতে এটা নিৰ্দিষ্ট এটা 5 মাৰ্ক দিয়া আছে। যেনেকৈ 45 মাৰ্কছৰ পৰা মিনিমাম 13 অৰ্থাৎ 13 মাৰ্ক এটা পাবই লাগিব। তাতকৈ যদি কোনোবাই 1 মাৰ্ক কম পায় তথাপি তেওঁ ফেইল কৰিব। ঠিক তেনেকৈ বৰ্ড কুৱেশ্যনতো 45 মাৰ্কছ আছে, তাৰ পৰা 13 মাৰ্ক এটা পাবই লাগিব, আৰু প্ৰেক্টিকেল মাৰ্ক 10 মাৰ্ক আছে, তাৰ পৰা 3 মাৰ্ক এটা পাবই লাগিব। এই তিনিটা মিলাই টোটেল হয় 29 মাৰ্ক। যেনিবা কোনোবা এজন ছাত্ৰই 45ৰ পৰা 5 মাৰ্ক যিটো 13 পৰা 13ই পালে, 13 পাব লাগে, 13ই পালে। 45ৰ পৰা 13 পাব লাগে, বৰ্ড কুৱেশ্যনত তাতো 13ই পালে, আৰু প্ৰেক্টিকেল মাৰ্ক আছে 10 মাৰ্ক, তাত 5 মাৰ্ক হৈছে 3 পাব লাগে, 3 পাইছে। এই তিনিটা মিলাই টোটেল হৈছে 29 মাৰ্ক। 29 মাৰ্ক পাই ছাত্ৰজন পাছ কৰিব নতুন শিক্ষানীতিৰ গাইডলাইন মতে। এতিয়া হয়তো তোমালোকে প্ৰশ্ন কৰিব পাৰা, আচলতে 30 মাৰ্কহে 5 মাৰ্ক, 29 পালে কেনেকৈ পাছ কৰিব? চোৱা, যোৱা বছৰ যেনেকৈ তোমাৰ প্ৰেক্টিকেল মাৰ্ক আৰু বৰ্ড কুৱেশ্যন দুয়োটা মিলি 90 মাৰ্ক দিয়া আছিলে, তাৰে 27 মাৰ্ক পাব লাগিছিলে। এইবাৰ দুয়োটা মিলি 90 মাৰ্কৰ পৰা যেনেকৈ 27 মাৰ্ক পাইছিলে, এইবাৰ দুয়োটা মিলি 90 মাৰ্কৰ পৰা 26 মাৰ্ক পালেও পাছ কৰিব। কেনেকৈ? 90ক যদি আমি দুটা ভাগ কৰোঁ সমানে কিমান হ'ব? 45কে। আকৌ 27ক যদি আমি দুটা ভাগ কৰোঁ কিমান হ'ব? 13.5 মাৰ্ককে। গতিকে আধা মাৰ্ক যিটো আছে এইটো তোমালোকক কনচিডাৰ কৰি দিয়া হৈছে, ৰাউণ্ড ফিগাৰ কৰি দিয়া হৈছে। 13.5 জেগাত তোমালোকে 13 পালেই হ'ল। তেনেকেই তোমালোকে হিচাপ কৰিলে 29 মাৰ্ক পাবা। 5 মাৰ্কটো 29 পালে তোমালোকক পাছ কৰি দিয়া হ'ব। এতিয়া চোৱা, 92 মাৰ্কছ পালে কেনেকৈ কোনোবা এজন ছাত্ৰই ফেইল কৰিব? যদি শিক্ষানীতিৰ যিটো গাইডলাইন আছে, গাইডলাইন মতে তেওঁ মাৰ্ক নাপায়, বা সেইমতে শিক্ষানীতি গাইডলাইন মতে তেওঁ নপঢ়ে। যেনেকৈ 45ৰ পৰা কোনোবাই ভাল ছাত্ৰ এজন 45 মাৰ্কেই পালে, বৰ্ড কুৱেশ্যনত 45ৰ পৰা 45 মাৰ্কেই পালে, প্ৰেক্টিকেল মাৰ্ক যিটো আছে 10 মাৰ্ক, তাৰ পৰা 3 মাৰ্ক পাব লাগে। কিবা কাৰণত, যেনিবা ধৰা ইংলিছ ছাবজেক্টটোতো স্পকেন ইংলিছ ক্লাছ আছে, তাতে অনলাইনত ক্লাছ পৰীক্ষা দিব লগা হয়, এই মাৰ্কটো আমাৰ স্কুলৰ ফালৰ পৰা দিয়া নহয়। তাত পৰীক্ষা দিয়াৰ সময়ত দুটা আনচাৰ কৰাৰ পিছত কিবা কাৰণত বাই মিষ্টেকলি হওক বা কিবা টিপা লাগি অট'মেটিক ছাবমিট হৈ গ'ল, য'ত 3 পাব লাগে তাত 2 মাৰ্ক পালে। তাতে ফুল মাৰ্ক পালে, 90 মাৰ্ক পালে, ইয়াতে 2 মাৰ্ক, কিমান হ'ল? 92। ইয়াতে পাব লাগিছিল 10ৰ ভিতৰত 3 পালে, 1 কম পালে। গতিকে নতুন শিক্ষানীতিৰ গাইডলাইন মতে 92 মাৰ্কছ পায়ো আৰু ফেইল কৰিলে। এতিয়া আহোঁ 3 নম্বৰ এটা পাৰ্ট, যিটোত চবতকৈ বেছি ষ্টুডেণ্টে এইবাৰ ফেইল কৰিব। তোমালোকে চাবা, কোনোবা ছাত্ৰই MCQৰ দ্বাৰা 45ৰ পৰা 45 মাৰ্ক পালে, বৰ্ড কুৱেশ্যনত 45ৰ পৰা 12 মাৰ্ক পালে, অৰ্থাৎ 1 মাৰ্ক এটা কম পালে, প্ৰেক্টিকেলত 10ৰ পৰা 10 মাৰ্ক পালে, 45 আৰু 10 55 আৰু 12 67। কোনোবাই যদি 67 মাৰ্কো পায়, এই বৰ্ড কুৱেশ্যনত 1 মাৰ্ক কম পোৱাৰ কাৰণে তেওঁ ফেইল কৰিব। গতিকে মেক্সিমাম ষ্টুডেণ্টেই এইবাৰ ফেইল কৰিব। গতিকে এইখিনিতে মই তোমালোকক কওঁ, এইবাৰ তোমালোকে MCQ আৰু প্ৰেক্টিকেল মাৰ্কৰ লৈ চিন্তা কৰিব নালাগে। এই দুটা প্ৰেক্টিকেল আৰু MCQত মেক্সিমাম ছাত্ৰই পাছ কৰিবা। তাতকৈ বেছি তোমালোকে গুৰুত্ব দিবা এইবাৰ বৰ্ড কুৱেশ্যনত। ইয়াত যদি কোনোবাই 1 মাৰ্ক কম পোৱা কিন্তু ফেইল কৰিবা। প্ৰেক্টিকেল মাৰ্ক যিটো আছে এইটো স্কুলৰ পৰা 10ৰ পৰা 10 দিব, বা 3-4 মাৰ্ক তোমালোকে পাই যাবা, এইটো টেনশ্যন নাই।
আৰু MCQত মোটামুটি 14 মাৰ্ক সবে এনেই পাবা। তাৰে এটা শৰ্ট ট্ৰিক্স আছে, মই দেখুৱাই দিম। যিকোনো ছাত্ৰই মিনিমাম 14-15 মাৰ্ক এটা পাই যাবা নপঢ়িলেও। ট্ৰিক্স আছে, এইটো বেলেগ ভিডিঅ'ত তোমালোকক আলোচনা কৰিম। গতিকে মোটৰ ওপৰত তোমালোকে চবতকৈ বেছি গুৰুত্ব কিহত দিবা? বোৰ্ড কুৱেশ্যনত তোমালোকে বেছি গুৰুত্ব দিবা, তেতিয়াহ'লে আৰু কোনো টেনশ্যন নাই, পাছ কৰিবা। এইখিনিতে আৰু এটা কথা তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। এইবাৰ পৰীক্ষাক লৈ বহুত ছাত্ৰ ছাত্ৰী বহুত আতংকিত হৈছে, বহুত ভয় খাইছে যে এইবাৰ মেট্ৰিক পৰীক্ষাটো প্ৰশ্নটো কেনেবাকৈ আহে। শুনি আছোঁ কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন দিব, বহুত জটিল হ'ব, এইটো লৈ বহুত চিন্তিত হৈ আছে। আৰু নতুন শিক্ষানীতি এটা গাইডলাইনত এটা সেন্টেন্স দিছে, যেটো আমি কওঁ আউটকাম লাৰ্নিং টু দ্য সাবজেক্ট। এইটো অৰ্থটো বহুতেই ভুলভাৱে ব্যাখ্যা কৰে বা বুজি পোৱাত ষ্টুডেণ্টে অলপ অসুবিধা হয়। এইটো আউটকাম লাৰ্নিং টু দ্য সাবজেক্টৰ অৰ্থ এইটোই নহয় যে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন দিয়া হ'ব। আউটকাম মানে হৈছে ফলাফল, ৰিজাল্ট, গ্ৰোথ, ডেভেলপড, প্ৰডাক্ট। তাৰমানে তোমালোকে যে এইটো ছাবজেক্ট পঢ়িছা, এইটো ছাবজেক্টৰ ওপৰত তোমালোকে কিমান দূৰ তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হৈছে, কিমান দূৰ শিকিছা, কিমান দূৰ জ্ঞান আয়ত্ত কৰিছা, সেইটো তোমাক টেষ্ট কৰাৰ কাৰণে, মেণ্টেল এবিলিটি টেষ্ট কৰাৰ কাৰণে প্ৰশ্নখিনি অলপ জটিল দিব, অলপ পাজল লগাই দিব। সেইবুলি যে কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব তেনেকুৱা নহয়। গোটেইখিনি প্ৰশ্ন তোমালোকৰ কিতাপৰ পৰাই দিব, কুৱেশ্যনটো অলপ টেকনিক লগাই দিব। সেইখিনি তোমালোকে যদি ভালকৈ পঢ়া আৰু কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰা, তেতিয়াহ'লে মই আশা কৰোঁ কোনো কনফিউজন বা ডাউট নাথাকে। সেইটো কাৰণে মই অলৰেডি তোমালোকৰ কাৰণে 4টা ভিডিঅ' বনাই ৰেডি কৰিছোঁ। এই 4টা ভিডিঅ' যদি তোমালোকে যদি চোৱা এবাৰ, মই আশা কৰোঁ তোমালোকৰ মনত পৰীক্ষাক লৈ যি ভয় ভাৱ বা আতংক সৃষ্টি হৈছে, এই গোটেইখিনি আঁতৰ হ'ব। তোমালোকে এনেই ভয় খাই আছা, এইবাৰ মেট্ৰিক পৰীক্ষাত কিতাপৰ বাহিৰৰ পৰা এটা প্ৰশ্নও নাহে। এইটো ফাৰ্ষ্ট ভিডিঅ'। এই ভিডিঅ'টো যদি তোমালোকে ভালকৈ এবাৰ চোৱা, তেতিয়া চাবা তোমালোকৰ মনত যিটো ভয় আছিল যে পৰীক্ষাত এইবাৰ কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব, সেই ভয়টো অট'মেটিক দূৰ হৈ যাব। তোমালোকে নিজেই ক'বা, ছাৰ ঠিকে আছে, আপুনি যেনেকৈ কৈছে তেনেকেই আহিব, আমাৰ যেন অনুমান হৈছে, এনেকুৱা তোমালোকে নিজেই ক'বা। দ্বিতীয় ভিডিঅ'টো বনাইছোঁ, তাৰ হেডিংছটো হৈছে মাত্ৰ 2টা ট্ৰিক্স। যদি তোমালোকে মনত ৰাখিব পাৰা, তেতিয়াহ'লে যিমানেই জটিল প্ৰশ্ন তোমালোকক নিদিয়ক কিয়, তোমালোকে অতি সহজে উত্তৰ দিব পাৰিবা শুদ্ধভাৱে। 3 নম্বৰ ভিডিঅ'টোৰ হেডিংছটো হৈছে মেথছৰ 45 MCQৰ উত্তৰ কেনেকৈ তোমালোকে 20 মিনিটত দিব পাৰিবা শ্বৰ্ট ট্ৰিক্সৰ সৈতে। এই গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। এই ভিডিঅ'টো চালে তোমালোকৰ গোটেই কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু 4 নম্বৰ ভিডিঅ'টো হৈছে কেনেকৈ লিখিলে মেট্ৰিক পৰীক্ষাত 100 মাৰ্কৰ পৰা 100 মাৰ্ক পাবলৈ তোমালোক সক্ষম হ'বা, তাৰ বাবে ধুনীয়াকৈ এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। মই আশা কৰোঁ এই ভিডিঅ'টো তোমালোকে যদি ভালকৈ চোৱা, তেতিয়াহ'লে তোমালোকেও মেট্ৰিক পৰীক্ষাত 100 মাৰ্কৰ পৰা 100 মাৰ্ক পাবলৈ সক্ষম হ'বা। কিয় কৈছোঁ? যিহেতুকে মই প্ৰায় 10 বছৰ ধৰি ফাইনেল পৰীক্ষাৰ বহি চাই আছোঁ, তাতে হয়তো বহুত ফাৰ্ষ্ট ৰেংক বা ফাৰ্ষ্ট পজিশ্যন পোৱা ছাত্ৰ ছাত্ৰীৰ বহিও মই চাইছোঁ। তেওঁলোকে কেনেকৈ লিখি 100ৰ পৰা 100 মাৰ্ক পাবলৈ সক্ষম হৈছিল, বা তেওঁলোকে কেনেকৈ লিখি এক্সামিনাৰৰ মন জয় কৰিব পাৰিছে। গতিকে গোটেইখিনি নিৰ্ভৰ কৰিব তোমাৰ লিখনিৰ ওপৰত। তোমাৰ লিখনিটো চাই গম পাই তুমি আচলতে কেনেকুৱা ছাত্ৰ, ভাল ছাত্ৰ নে বেয়া ছাত্ৰ, তুমি আচলতে ৰেংক পাবা নে পজিশ্যন পাবা, এইটো এক্সামিনাৰে গম পায় কিহৰ জৰিয়তে? তোমাৰ লিখনিৰ জৰিয়তে। গতিকে লিখনিটো তোমাৰ কেনেকৈ লিখিবা, কি কি টেকনিক তুমি ইউজ কৰিবা, কোনটো মেথডত বা কেনেকৈ লিখিলে এক্সামিনাৰে তোমাক 100 মাৰ্কৰ পৰা 100 মাৰ্ক দিবলৈ বাধ্য হ'ব, এই গোটেইখিনি কথা এইটো ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰিছোঁ। মই আশা কৰোঁ এই 4টা ভিডিঅ' যদি তোমালোকে ভালকৈ চোৱা, মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা। আৰু এইবাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নক লৈ তোমালোকৰ মনত যি আতংকৰ ভাৱ সৃষ্টি হৈছে বা ভয় কৰি আছা, গোটেইখিনি দূৰ হ'ব। গতিকে মই গোটেইখিনি ভিডিঅ' তোমালোকক শ্বেয়াৰ কৰিম, কিন্তু তোমালোকে মোক কমেণ্ট কৰি জনাবা। 4টা ভিডিঅ' আছে, একেলগেতো শ্বেয়াৰ কৰিব নোৱাৰোঁ, কোনটো ভিডিঅ' আগত লাগে। প্ৰতিটো ভিডিঅ'ৰ
মই এটা নাম্বাৰিং কৰি দিছোঁ। প্ৰথম ভিডিঅ'টো A, দ্বিতীয় ভিডিঅ'টো B, তৃতীয়টো C, চতুৰ্থ ভিডিঅ'টো D বুলি মই নাম্বাৰিং কৰি দিছোঁ। তোমালোকে নিশ্চয় গ্ৰাফিক্সত দেখা পাইছা। কোনটো আগত লাগে সেইটো মোক কমেণ্ট কৰি মোক জনাবা। তেতিয়াহ'লে মই লগে লগে সেই ভিডিঅ'টো তোমালোকলৈ আপলোড কৰি দিম। আৰু তোমালোকে সবেই এই চেনেলটো যেটোকে নতুন চেনেল সবেই সাবস্ক্ৰাইব কৰিবা, নিজৰ বন্ধু বান্ধৱী যিমান আছে সবলৈ শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। যিমান ষ্টুডেণ্টে মোক কমেণ্ট কৰি মোক জনাবা আৰু কাৰ কোনটো টপিকস কোনটো সাবজেক্টত তোমাৰ কনফিউজন বা পাজল আছে যেটোকে মই নাজানো, তোমালোকে মোক কমেণ্ট কৰি জনাবা। সেইটো টপিকস বা সেইটো সাবজেক্টৰ ওপৰত তোমালোকৰ কনফিউজনখিনি দূৰ কৰি মই ভিডিঅ' বনাই দিবলৈ যিমান দূৰ পাৰো মই চেষ্টা কৰিম। যেটোকে এতিয়া সামাৰ ভেকেশন, স্কুলো নাই, আমাৰো স্কুল নাই, গতিকে তোমালোকে কমেণ্ট কৰি যিমান পাৰা মোক জনাবা। মই যিমান দূৰ পাৰো, এক মাহ গৰমৰ বন্ধ আছে, এই এক মাহত যিমান দূৰ পাৰো তোমালোকৰ প্ৰব্লেমখিনি মই সলভ কৰাৰ কাৰণে চেষ্টা কৰিম। গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি মোলৈ কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে মোক নিশ্চয় তোমালোকে কমেণ্ট কৰি জনাবা। আৰু আজি আৰু বেছি নকওঁ, জাষ্ট থুলমূল অলপ আলোচনা কৰিছোঁ। এইখিনি কৈ মই আজি সামৰি মাৰিলোঁ। লগতে আৰু তোমালোকলৈ কামনা কৰোঁ তোমালোক ভালে থাকা, সুস্থ থাকা আৰু এক মাহ গৰমৰ বন্ধ বেকাৰ নষ্ট নকৰি কামত লগোৱা, তোমালোকৰ কামত আহিব। থেংক ইউ। এইখিনিতে আৰু তোমালোকক এটা কথা কওঁ, যেটোকে মই চেনেলটো নতুনকৈ খুলিছোঁ, নতুনকৈ ভিডিঅ' বনাইছোঁ। ইয়াত কিবা ভুল হোৱাটো স্বাভাৱিক, কিবা ভুল হ'ব পাৰে। যিখিনি ভুল হয় তোমালোকে মোক যদি কমেণ্ট কৰি জনোৱা মই নিশ্চয় বহুত ভাল পাম আৰু এইখিনি নেক্সট টাইম ভিডিঅ' বনালে সেইখিনি শুধৰণি কৰি দিবলৈ মই চেষ্টা কৰিম। থেংক ইউ।